হাই ফ্ৰেণ্ডছ, এইখন এখন অতি পুৰণি বিল হয়। ইয়াত আপোনাৰ নানা ধৰণৰ বহুত দূৰৰ পৰা অহা পক্ষী পোৱা যাব। আৰু এতিয়া বৰ্তমান চলি আছে সেইটো এটা বহুত দূৰৰ পৰা অহা দূৰ দূৰণিৰ চৰাই হয় এইটো। ইয়াত আপুনি চাওঁ বুলি ক'লে বহুত কিবা কিবি চাব পাৰে। মই এতিয়া বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ জয়সাগৰস্থিত পহুগড় উদ্যানত। ইয়াত অসংখ্য পক্ষী থাকে, বহুত দেশৰ পৰা আহে, বিদেশৰ পৰা আহে। ইয়াত আহি পিনি একেলগ হয়, ইয়াৰ পৰা আঁতৰি যায়ো ইয়ালৈ আহেও। ইয়াত বহুত ধৰণৰ চাবলগীয়া বস্তু আছে, আহক মোৰ লগত। ইয়াতে আপোনাৰ পক্ষীবোৰ একগোট হয় আহি পিনি নানা ধৰণৰ জেগাৰ পৰা। আৰু ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ ভৰপূৰ ইয়াত। এয়া আপোনাৰ দেখিছে নাই, বেলি মাৰ যাব হৈছে। আৰু ইয়াত আপোনাৰ চব দৰ্শকসকল, ইয়াত কিমান কি কি আছে, আপোনাৰ মহ আছে, আপোনাৰ নানা ধৰণৰ পক্ষী আছে ইয়াতে। ইয়াত আপোনাৰ মাছ জীয়াই। এইখন এখনত ডাঙৰ বিল হয়। ইয়ালৈ আহক, আপোনাৰ ইয়াত চাবলগীয়া বহুত ধৰণৰ বস্তু আছে বা জীৱ জন্তু আছে। আপোনাৰ ইয়াত আহক এবাৰ, মনটো ফ্ৰেছ কৰি যাওক। আহিলে আপুনি নিজে গম পাব যে কেনেকুৱা ধুনীয়া জেগা এইটো। এইটো কয় আপোনাৰ জয়সাগৰ পহুগড়। আৰু ইয়াৰ পিছফালে যিখন পথাৰ আছে, জয়মতী স্মৃতি বিজাৰিত হয়। আৰু ইয়াৰ অপজিট চাইডতে আপোনাৰ আছে ইটো মূৰত তাৰমানে আপোনাৰ জয়সাগৰ পুখুৰী আৰু আপোনাৰ জয়দৌল। আৰু নেক্সট ভিডিঅ'ত আপোনাক মই দেখাম জয়দৌল। যদি মোৰ ভিডিঅ'বোৰ চাই পিনি আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। তেতিয়াহে আপুনি ইয়াৰ পিছৰটো ভিডিঅ' বা ইয়াৰ পিছৰখিনি ভিডিঅ' আপোনালোকে চাবলৈ পাব। ধন্যবাদ।